আজি এটা বিশেষ টপিকৰ ওপৰত কম সাৰ্ভিস এক্সপোৰ্ট কি বা সাৰ্ভিস এক্সপোৰ্ট কেনেকৈ কৰিব বা ইণ্ডিয়াৰ পৰা সাৰ্ভিস এক্সপোৰ্ট কিমান কৰি আছে বা এটো কি অপৰচুনিটি আছে বা কি ডকুমেন্টস লাগিব যদি আপুনি ইয়াৰ পৰা সাৰ্ভিস প্ৰভাইড কৰে পৃথিৱীৰ বিভিন্ন দেশৰ মানে কাস্টমাৰক গতিকে তাৰ ওপৰত ডিসকাস কৰিম এটো এটা নতুন টপিক হয় আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এতিয়া কথা হ'ল সাৰ্ভিস এক্সপোৰ্ট হৈছে যে আপুনি ইণ্ডিয়াতে থাকি বা ঘৰতে থাকি আপুনি বিভিন্ন ধৰণৰ সাৰ্ভিস মানে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহক আপুনি যেটো আপুনি প্ৰভাইড কৰে হেতুই হৈছে সাৰ্ভিস এক্সপোৰ্ট এতিয়া সাৰ্ভিস সাপোজ আপুনি এজন টিচাৰ হয় বা আপুনি এডুকেশনাল আপুনি মানে কোচিং সেন্টাৰ আছে বা বিভিন্ন ধৰণৰ আপুনি স্কিল আছে সেইখিনি ওপৰত আপুনি বাহিৰৰ আপুনি বায়াৰ চাই বা কাস্টমাৰ চাই আপুনি তেওঁলোকক আপুনি সাৰ্ভিস প্ৰভাইড কৰিব পাৰে হেতুই হৈছে সাৰ্ভিস এক্সপোৰ্ট এতিয়া সাৰ্ভিস এক্সপোৰ্টৰ কাৰণে ডকুমেন্টস লাগে নে Yes, documents লাগে সাৰ্ভিস এক্সপোৰ্টৰ কাৰণে আপোনাৰ IC লাগিব GST লাগিব বা আপুনি আগৰ নিচিনা গুডস এণ্ড প্ৰডাক্টস আপুনি এক্সপোৰ্ট কৰোতে যেনেকৈ কোম্পানী ফৰ্ম কৰিছিল সোল প্ৰপাৰটৰশিপ তেনেকৈ আপুনি সাৰ্ভিসৰ ক্ষেত্ৰতো আপুনি এটা কোম্পানী প্ৰথমে বনাই ল'ব আৰু GST উলিয়াই ল'ব আৰু আপোনাৰ প্ৰথম ইনিশিয়ালি আপুনি সাৰ্ভিস এক্সপোৰ্ট কৰিবৰ কাৰণে আপোনাৰ এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্সখনে আপোনাৰ হ'ব আপুনি লাইসেন্সটো উলিয়াই ল'ব আৰু তাৰ ওপৰত বেছ কৰি আপুনি সাৰ্ভিস এক্সপোৰ্ট কৰিব পাৰে এতিয়া সাপোজ আপুনি এজন টিচাৰ আপুনি বাহিৰৰ মানে কোনবা ষ্টুডেন্ট বা সৰু বাচ্চাক আপুনি ঘৰত থাকি পঢ়াব তেতিয়া আপোনাৰ যেটো আপোনাৰ ডলাৰত ইনকাম হ'ব হেতু আপুনি মানে সাৰ্ভিসটো দিয়াৰ পিছত আপোনাৰ ডলাৰত ইনকাম আহিব গতিকে হেতুৱে হৈছে সাৰ্ভিস এক্সপোৰ্ট এতিয়া আপুনি বিভিন্ন ফিল্ডত সাৰ্ভিস এক্সপোৰ্ট কৰিছে ইণ্ডিয়াৰ পৰা বহুত পৰিমাণে সাৰ্ভিস এক্সপোৰ্ট হৈ আছে IT ফিল্ডত আপুনি এতিয়া সাপোজ আপুনি ওয়েবসাইট বনাব জানে লোগো বনাব জানে বা তেনেকুৱা ধৰণৰ সফটওয়্যাৰ স্কিল আছে গতিকে আপুনি ঘৰত থাকি আপুনি পৃথিৱীৰ বিভিন্ন দেশত আপুনি আপোনাৰ সাৰ্ভিস প্ৰভাইড কৰি আপুনি ডলাৰত আৰ্ন কৰিব পাৰে এতিয়া সাপোজ আপুনি বিভিন্ন ধৰণৰ শৰ্ট স্কিল যিবিলাক আপোনাৰ মানে আছে আপোনাৰ নলেজ আছে সেইখিনি আপুনি দিব পাৰে এতিয়া মেডিকেল সেক্টৰত সাপোজ আপুনি এতিয়া ডাক্তৰ বিলাকে বাহিৰত বহুত মেডিকেল ডিপাৰ্টমেন্টটো কষ্টলি হয় গতিকে তেওঁলোকে কিছুমান কনসালটেন্ট কৰিবৰ কাৰণে কনসালটেন্সি কাম কৰে ডাক্তৰৰ লগত গতিকে ডাক্তৰ সকলে মানে ঘৰতে থাকি মানে তেওঁলোকৰ সাৰ্ভিস পৃথিৱীৰ বিভিন্ন দেশলৈ দি ডলাৰত আৰ্ন কৰিছে এতিয়া নেক্সট আহিলে আপোনাৰ টুৰিজমৰ ক্ষেত্ৰত বহুত সাৰ্ভিস মানে এক্সপোৰ্ট হৈছে ইণ্ডিয়াৰ পৰা কাৰণ টুৰিজম এনেকুৱা এটা সেক্টৰ য'ত নেকি কোভিডৰ সময়ত মানে টুৰিজম হিমান মানুহ নাহিছিল এতিয়া সাপোজ USA এজন মানুহ আপোনাৰ লগত যোগাযোগ হ'ল আপোনাক তেওঁ কলে অসমত আহিছে কাজিৰঙা চাবলৈ সাপোজ এতিয়া ইয়াতে আপোনাৰ থ্ৰু দি তেওঁ টিকেট কৰিলে হোটেল বুকিং কৰিলে বা আপোনাৰ প্ল্যানিং কৰিলে কাজিৰঙা কেনেকৈ যাব বাছৰ টিকেট কৰিলে বা গাড়ী বুক কৰিলে এই গোটেইখিনি সাৰ্ভিস তেওঁ USA থাকি আপোনাৰ পৰা লৈছে বা তেওঁ আল্টিমেট আহি আপুনি যেনেকৈ অৰেঞ্জ কৰিছে সেইমতে তেওঁ গুটিখিনি কৰিলে গতিকে আপুনি আপোনাৰ সাৰ্ভিস দিলে আৰু তাৰ বিনিময়ত আপুনি ডলাৰত ইনকাম হ'ল এতিয়া কথা হ'ল বহুতে সাৰ্ভিস প্ৰভাইড কৰে কিন্তু তেওঁলোকে এখিনি কথা নাজানে যে সাৰ্ভিস এক্সপোৰ্ট হলেও আপুনি গভৰ্ণমেন্ট বেনিফিট লাভ কৰিব পাৰে আৰু সেই কাৰণে IC খন আপোনাৰ লাগিব আৰু সাৰ্ভিস এক্সপোৰ্ট কৰিবলৈ আপোনাৰ ইনভয়েস বনাব লাগিব যেনেকৈ আপোনাৰ এটা ডলাৰত পেমেন্টটো আহিলে আপুনি বেংকত যাব আপুনি বেংকত গলে আপুনি এনেটো বেংকত গৈ কলে নহব যে মই এটো সাৰ্ভিস দিছো USA ৰিজন বায়াৰক তাৰ কাৰণে আপুনি পাৰফৰ্মা ইনভয়েসটো আগতে বনাই থব লাগিব বনাই থলে তেতিয়া আপোনাৰ যেটা সাৰ্ভিস এক্সপোৰ্ট হৈ গল ডলাৰত পেমেন্ট আহি গল তাৰ পাছত আপুনি হেতু পাৰফৰ্মা ইনভয়েসটো আপুনি বেংকলৈ লৈ গল আৰু তাত দেখুৱালে আৰু তাৰ পাছত আপুনি মানে পইচাটো আপোনাৰ মানে বেংকত আহি গল এতিয়া নেক্সট আহিলে আপোনাৰ বিভিন্ন সেক্টৰ এতিয়া যোগা হেলথ সাৰ্ভিস এতিয়া যোগাটো প্ৰথম ইণ্ডিয়াই ডেভেলপ কৰিছিল এতিয়া চাওক বাহিৰত কিমান মানুহে যোগাৰ ওপৰত বিশ্বাস কৰে আয়ুৰ্বেদিক সেক্টৰতো আপুনি কাম কৰিব পাৰে যিসকলে এতিয়া আয়ুৰ্বেদিক মানে কোভিডৰ পিছৰ পৰা আয়ুৰ্বেদিকৰ ওপৰত পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে বহুত ইম্পৰ্টেন্স দিছে বা প্ৰডাক্ট বিলাক আয়ুৰ্বেদিক প্ৰডাক্টৰ ওপৰত গতিকে প্ৰডাক্ট যেনেকৈ আপোনালোকে এক্সপোৰ্ট কৰিব পাৰে তেনেকৈ আপোনালোকে ইয়াতে থাকি আপোনালোকে মানে সাৰ্ভিসটো দিব পাৰে এতিয়া আপোনালোকে বুজি পাইছে যে যিসকলে টিচাৰ তেওঁলোকে বাহিৰৰ ল'ৰা ছোৱালী বা এনেকুৱা ধৰণৰ মেথছ
পঢ়াইছে সাপোজ তেতিয়া ম্যাথছ পঢ়াৰ আপোনালোকে বিনিময়ত আপোনালোকে ডলাৰ আৰ্ন কৰিছে হেতু মানে আপোনালোকে ঘৰত থাকিয়ে সাৰ্ভিসটো পৃথিৱীৰ বিভিন্ন দেশৰ মানুহক দিব পাৰিব এতিয়া হেতু কাৰণে একদম ইজি গুগল মিট কৰক জুম মিটিং কৰক আপুনি লাইভ আপুনি তেনেকে বুজাব পাৰিব বা তেনেকে কৰিব পাৰিব আৰু যেহেতু এটো ডলাৰত ইনকাম হয় গতিকে আপোনাৰ হেতু ইনকামটো বহুত বেছি হয় এতিয়া সাপোজ আপুনি এটা ক্লাছত বিনিময় বা আপুনি যদি 1 মান্থৰ কাৰণে আপুনি $1000 লয় এটা কিবা আপুনি সাৰ্ভিস প্ৰভাইড কৰিছে তেতিয়া হলে আপোনাৰ কিমান হ'ব 80000 এপ্ৰক্স তামানে 80000 টকা আপুনি ঘৰত থাকিয়ে ইনকাম কৰিব পাৰিব মই এটো এটা জাস্ট এক্সাম্পল দিছো আৰু তেনেকে মেডিকেল সেক্টৰটো পাৰে যি সকল ডাক্তৰ তেওঁলোকে কনসালটেন্সি কাম কৰিব পাৰে মানে ফ্ৰী টাইমত আৰু তেনেকে ডলাৰত আৰ্ন কৰিব পাৰে আৰু নেক্সট আপোনাৰ আহিলে টুৰিজম মই কৈছোৱে যেটো হোটেল বুকিং কৰা বা বিভিন্ন ধৰণৰ আপোনাৰ টুৰিষ্ট গাইড হিচাপে আপুনি কাম কৰিব পাৰে বা ইনিশিয়ালি আপুনি হেখিনি কৰি আপুনি আৰ্ন কৰিব পাৰে কাৰণ এতিয়া পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ মানে আহি থাকে বা তেওঁলোকে টুৰিজম সেক্টৰটো বহুত বেছি মানে আগবাঢ়িছে এতিয়া সাপোজ আইটি সেক্টৰটো আপোনালোকে কাম কৰিব পাৰে এতিয়া আপোনালোকে জানিলে আচৰিত হ'ব যে বিজনেস যেটো সেক্টৰ হেতুত সাৰ্ভিস আপোনাৰ বহুত বেছি পৰিমাণে বাঢ়ি গৈছে যেনেকৈ আপুনি অডিট কৰিব পাৰে বা একাউন্টেন্সি বা বুক কিপিং এবিলাক আপুনি কৰিব পাৰে বা ডেটা এন্ট্ৰি এখিনি কাম কৰিব পাৰে আপোনালোকে বিভিন্ন ধৰণৰ কোম্পানীয়ে মানে বুক কিপিং বা একাউন্টেন্সি এখিনি কৰাই তাৰ মানে আউটসোৰ্সিং কৰাই মানে বাহিৰৰ পৰা কৰাই এতিয়া সাপোজ আপুনি যদি এজন তেওঁলোকে একাউন্টেন্ট বা তেনেকুৱা ধৰণৰ মানে কমাৰ্চ গ্ৰেজুৱেট ৰাখে তেতিয়া হলে তেওঁলোকৰ 1.5 লাখ টকা তেনেকুৱা স্যালাৰি দিব লগা হয় কিন্তু হেতু কাম যদি তেওঁলোকে ইণ্ডিয়াৰ পৰা বা জুন কান্ট্ৰিয়ে নহক কম পৰিমাণত তেওঁলোকে সেই সাৰ্ভিসটো মানে লব পাৰে যেহেতু এতিয়া সাপোজ মই একাউন্টেন্সি নলেজ আছে মই অডিট কৰিব ভালকে জানো মই তেনেকে বায়াৰ পালো আৰু পাই মই ঘৰৰ পৰাই অডিট কৰিলো গতিকে মই যদি মোক 50000 টকাও দিয়ে বা 70000 টকাও দিয়ে মই ইজিলি হেতু একসেপ্টেবল হয় আৰু হেতুত মোৰ কোনো হেডেক নাথাকে গতিকে তেনেকুৱা ধৰণৰ সাৰ্ভিস আমি ঘৰত থাকিয়ে দিব পাৰো এতিয়া নেক্সট আপুনি বিউটি প্ৰডাক্টস বা কসমেটিক্স এবিলাক প্ৰডাক্টস আপুনি যেনেকৈ বিক্ৰী কৰে বা তেনেকুৱা ধৰণৰ আপুনি টিপসও দিব পাৰে যেটো আমাৰ আয়ুৰ্বেদিকৰ ওপৰত আজিকালি বহুতখিনি মানে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে গুৰুত্ব দিছে গতিকে তেনেকুৱা ধৰণৰ সাৰ্ভিস আপোনালোকে প্ৰভাইড কৰিব পাৰে বা হোমিওপ্যাথিকৰ ক্ষেত্ৰতো আপোনালোকে বিভিন্ন প্ৰডাক্টৰ ওপৰত নলেজ দিব পাৰে বা স্কিল দিব পাৰে বা যোগাৰ ওপৰত আপোনালোকে হেখিনি কাম কৰিব পাৰে কাৰণ যোগাটো আজিকালি বহুত ডিমান্ডেবল আৰু বহুত মানে সৰুহুৰা মানে বেমাৰ ইনফেক্ট বহুত ডাঙৰ বেমাৰো মানে যোগাৰ পৰা মুক্তি পাব পাৰি গতিকে যোগাটো বহুত ইম্পৰ্টেন্স দিছে আপোনালোকে যদি পাৰফেক্টলি যোগা অনলাইন শিকাব পাৰে তেতিয়া হলে হেতুৰ পৰাও আপোনালোকে মানে ডলাৰত আৰ্ন কৰিব পাৰে এতিয়া আজি বুজি পেলাই যে নতুন সেক্টৰটোৰ পৰা যে সাৰ্ভিস আপোনালোকে কি এক্সপোৰ্ট কৰিব বা কেনেকৈ এক্সপোৰ্ট কৰিব পাৰি তাৰ কাৰণে মই ডকুমেন্টেশন কৈ দিলো জিএসটি কোম্পানী ফৰ্ম কৰিব বা আইসি উলিয়াই লব সাৰ্ভিস এক্সপোৰ্ট কৰাৰ আগত আৰু আপোনালোকে পৃথিৱীৰ বিভিন্ন দেশৰ বেলেগ বেলেগ সেক্টৰৰ পৰা ইউনিভাৰ্সিটি বিলাকৰ পৰা আপোনালোকে ডাটা এন্ট্ৰি কাম লব পাৰে আৰু সেইটো লৈ আপোনালোকে ঘৰতে থাকি তেনেকুৱা ধৰণৰ সাৰ্ভিস আপোনালোকে প্ৰভাইড কৰিব পাৰে এতিয়া আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টেক্ট নাম্বাৰ দিয়া আছে এডমিশন হৈ আছে আপোনালোকে এক্সপোৰ্ট ইম্পোৰ্ট শিকক শিকি লৈ সাৰ্ভিসৰ ওপৰতো বহুতখিনি জ্ঞান দিম প্ৰডাক্টৰ নলেজ আছে বা প্ৰডাক্ট কেনেকৈ আপুনি চাব কি ওপৰত বেছ কৰি আপুনি প্ৰডাক্ট সিলেকশন কৰি সেই প্ৰডাক্ট কোন দেশলৈ গৈ আছে বা ডকুমেন্টেশন কি লাগিব বা কাস্টম ক্লিয়াৰেন্স কি বা বেংকৰ পেমেন্ট মোস্ট ইম্পৰ্টেন্ট কেনেকৈ কৰিব এলসি কি বা ইনকো টাৰ্ম মানে ডেলিভাৰী টাৰ্ম আপুনি কি ল'ব বা কি ল'লে আপোনাৰ ইজি হ'ব হেখিনিৰ ওপৰত আমাৰ ইনষ্টিটিউটত শিকোৱা হয় অনলাইন ক্লাছ হৈ আছে আপোনালোকে জয়েন কৰক কন্টেক্ট নাম্বাৰ দিয়া আছে থ্যাংক ইউ for watching this video.